বিষাণুৰ দপদপনি। আজি মানুহে কৰিছে মানুহলৈ ভয়, জীৱনৰ বাবে। আজি বাটত মানুহ নাই, গাড়ীৰ কলা ধোঁৱাই আজি ছানি ধৰা নাই আকাশ। ষ্টেচনত কোলাহল নাই, আকাশত উৰাজাহাজ নাই, বিদ্যালয়ত পাঠদান নাই। চাৰিওফালে নিতাল নিস্তব্ধতা, জনমানৱহীনতা বিৰাজমান। কাৰণ আজি মানুহ গৃহবন্দী, বাহিৰত বিষাণুৰ দপদপনি। সিহঁতৰ আধিপত্যত ত্ৰাসত কম্পমান আজি বিশ্ব মানৱ। বিশ্বজয়ী অভিযানত মত্ত বিষাণুৰ পৈশাচিকতাৰ বলি আজি মানুহ। এতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে বাজিছে ৰণশিঙা, অদৃশ্য বিষাণুক বধাৰ সমদল যাত্ৰা। সিহঁতৰ দুৰ্জেয় দুৰ্গক ভাঙি ছিঙি মুকুতিৰ নিচান উৰুৱাৰ কামনা আজি মানুহৰ। সহস্ৰজনৰ গৃহবন্দিত্বৰ জিঞ্জিৰতাৰ মাজতো আজি মানুহৰ বিশ্বাস শত্ৰুক দমন কৰাৰ।